নমস্কাৰ বন্ধুসকল, মোলৈ এটা প্ৰশ্ন আহে, বাইদেউ কৰাৰ সময়ত যৌনিত জ্বালা-পোৰা কৰে বা কৰাৰ পিছত যৌনিত জ্বলা-পোৰা কৰে। কেইবাজন মহিলাই এই প্ৰশ্নটো সুধি আছিলে, গতিকে আজিৰ ভিডিঅ'ত ভাবিছোঁ যে ইয়াৰ বিষয়ে বিস্তাৰিত আলোচনা কৰিম যে এই সমস্যাটো আচলতে কিয় হয় আৰু যদি তেনেকুৱা হৈ আছে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা কেনেকৈ ওলাব পাৰিব বা এই সমস্যাটো আপুনি কেনেকৈ মুক্ত হ'ব পাৰিব। চাওক বন্ধুসকল, আজিৰ ভিডিঅ'টোত বিস্তাৰিত আলোচনা কৰিম, গতিকে ভিডিঅ'টো ইনলৈকে চাই থাকিব। তেতিয়াহে আপুনি ইনফৰমেশ্যনটো গম পাব আৰু আপুনি আপোনাৰ অনুযায়ী হিচাপে বা আপোনাৰ সুবিধাৰ্থে এই টিপছটো ইউজ কৰিব পাৰিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। তাৰ আগত এটা কথা যে আপুনি মোৰ লগত যদি পাৰ্চনেলিভাৱে কথা পাতি ট্ৰিটমেণ্ট ল'ব খোজে তেতিয়াহ'লে আপুনি আমাৰ লগত কথা পাতিব পাৰিব হোৱাটছআপৰ মাধ্যমত। কিন্তু এইটো এটা পেইড কনচালটেশ্যন হয়, ইয়াত ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, এই যিটো সমস্যা এইটো এটা কমন সমস্যা, প্ৰায় মহিলাৰ এই সমস্যাটোৱে দেখা দিয়ে। আৰু এই সমস্যাটো কিয় হয় প্ৰথমত এইটো গম পাব লাগে, আৰু এইটো যদি হয় তেতিয়াহ'লে আপুনি এইটো কেনেকৈ ঠিক কৰিব। চাওক, এইটো বেছিকেলি ড্ৰাইনেছৰ কাৰণে হয়। যেতিয়া আপুনি যৌন মিলন কৰে, যদি আপোনাৰ লিংগৰ পিনে যদি আপোনাৰ যৌনিত পৰ্যাপ্ত পৰিমাণ থিতা নেথাকে বা তিথি নেথাকে, ড্ৰাইনেছ থাকে, তেনে পৰ্যায়ত তেনেকুৱা হয়। কিছুমান মহিলাৰ হৰম'নেল প্ৰব্লেমৰ কাৰণে কি হয়, উত্তেজক যিটো পানী ওলাব লাগে সেই পানীটো নোলায়, আৰু সেই নোলোৱাৰ কাৰণে ড্ৰাইনেছ হৈ পৰে। আৰু সেই ড্ৰাইনেছ থকাৰ কাৰণে এই প্ৰব্লেমটোৱে দেখা দিয়ে, যিহেতু তাত প্ৰেছাৰ হয়, মিলন কৰিলে তাত এটা প্ৰেছাৰ পৰে, আৰু ড্ৰাইনেছ থকাৰ কাৰণে সেই প্ৰেছাৰটোৱে তাৰ যিবোৰ ভিতৰৰ মিউক'ছা আছে বা ভিতৰৰ যিবোৰ টিচু আছে সেইবোৰত আঘাত ঘটায় বা সেইবোৰত আঘাত দিয়ে বা সেইবোৰত প্ৰেছাৰ ক্ৰিয়েট কৰে, আৰু যাৰ ফলত তেনেকুৱা পৰৱৰ্তী সময়ত জ্বলা-পোৰা কৰে। এতিয়া ইয়াৰ কাৰণটো আপোনালোকে গম পাইছে। বেছিক কাৰণটো হ'ল হৰম'নেল সমস্যা। আৰু যদি আপোনাৰ তেনেকুৱা হয় বা তেনেকুৱা থাকে তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰিব, কৰাৰ সময়ত লুব্ৰিকেণ্ট ইউজ কৰিব পাৰিব। তেনে পৰ্যায়ত আপুনি ইয়াৰ পৰা মুক্ত পাব। ভাল লুব্ৰিকেণ্ট মাৰ্কেটত পাব, আমাৰ পৰাও ল'ব পাৰিব। আৰু যদি আপুনি এই সমস্যাটোক একেবাৰে জৰৰ পৰা ঠিক কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াৰ কাৰণে হৰম'নেল ট্ৰিটমেণ্ট ল'ব লাগিব। যিটো আপোনাৰ হৰম'নেল ডেফিচিয়েঞ্চিজ বা হৰম'নেল প্ৰব্লেমছ হৈ আছে সেইটোৰ ৰুট কজ ধৰি ইয়াৰ ট্ৰিটমেণ্ট লৈ এইটো ভাল কৰিব লাগিব। তেতিয়াহে আপোনাৰ এই সমস্যাটো পূৰাপূৰি ভাল হ'ব আৰু আপোনাৰ এই সমস্যাটো পৰৱৰ্তী সময়ত আৰু নোহোৱা হ'ব। গতিকে এইটো এটা আশা কৰিছোঁ আপোনালোকে গম পাইছে যে এইটো এটা বেছিক সমস্যা, এইটো এটা হৰম'নেল সমস্যা। বেছিক কেইবাটা হৰম'নেল ইনবেলেঞ্চ ঘটাৰ ফলত তেনেকুৱা হয়। চ' ইয়াৰ কাৰণে টেনশ্যন ল'বলগীয়া নাই, ইয়াৰ কাৰণে প্ৰপাৰ হৰম'নেল ট্ৰিটমেণ্ট আছে, আৰু সেই ট্ৰিটমেণ্টটো লৈ এই যিটো জ্বলা-পোৰাৰ সমস্যাত আপুনি ভুগি আছে সেই সমস্যাটোৰ পৰা ওলাব পাৰিব। গতিকে যদি আপুনি মহিলা হৈ ভিডিঅ'টো চাইছে তেনেহ'লে আপুনি আপোনাৰ ট্ৰিটমেণ্টটো ল'ব পাৰিব, আৰু মই যিটো কৈছোঁ সেইটো ইউজ কৰি ট্ৰাই কৰিব পাৰিব। যদি আপুনি পুৰুষ হৈ ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপুনি আপোনাৰ পাৰ্টনাৰগৰাকী তেনেকুৱা সমস্যাত ভুগি আছে তেতিয়াহ'লে তাইক সহযোগ কৰিব, তাইক ভাল কৰাত আপুনি সহায় কৰিব। তেতিয়াহে আপোনালোকৰ যৌন জীৱন সুখী হ'ব, যৌন জীৱন আনন্দময় হ'ব। চ' এভৰিৱান, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাইছে পেজটো ফ'ল' কৰা নাপাহৰিব, আৰু লগতে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আপোনাৰ বন্ধু-বান্ধৱীৰ লগত কমেণ্ট কৰাটো কেতিয়াও নাপাহৰিব। কমেণ্ট কৰি জনাই দিব যে আপোনালোকৰ এই ইনফৰমেশ্যনটো কেনেকুৱা লাগিছে, বা আৰু কিবা কথা জানিব থাকিলে আমি তেনেকুৱা টপিক্সৰ ওপৰত ভিডিঅ' বনাম। যদি আপুনি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অলত ছেট কৰিব, কাৰণ তেতিয়াহে আমাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনাৰ ওচৰত অতি সোনকালে যাব, আৰু যাৰ মাধ্যমে আপুনি সেই ভিডিঅ'বোৰ দেখি আপুনি ইনফৰমেশ্যন গেইন কৰিব পাৰিব।